নমস্কাৰ শ্ৰোতা বন্ধু, মই বিনীতা দত্ত খনিকৰে মোৰ স্বৰচিত উপন্যাস সোণাৰুৰ হালধীয়া হাঁহিৰ আজি ৪ৰ্থ খণ্ডটোলৈ উপস্থিত হৈছোঁহি। সোণাৰুৰ হালধীয়া হাঁহিৰ ৪ৰ্থ খণ্ডৰ মাজত কি আছে সেয়া আপোনালোকৰ পাঠ কৰি শুনাম। আহক তেন্তে উপন্যাসৰ ৪ৰ্থ খণ্ডৰ মাজলৈ যাওঁ। অনুসূয়া ভিতৰলৈ সোমাই আহোঁতে গেটৰ ওচৰত দেউতাকক দেখিলে। দেউতাক গেট খুলি সোমাই আহিছে। তাই দেউতাকক ইংগিতত বুজালে মাহীয়েকহঁত অহাৰ কথা। দেউতাক বেগটো লৈ ঘৰটোৰ কাষেদি যোৱা সৰু আলিটোৱে আগবাঢ়িল, পিছফাল পালেগৈ। ভিনদেউ আহি পালে। ফুলখালীয়েকে দেখা পাই ভিতৰৰ পৰা মাত লগালে চলিহাক। আহিলোঁ বৰষা, তোমালোক কেতিয়া পালাহি? অলপ সময় হ'ল ভিনদেউ। হেৰা, তুমি সোনকালে হাত মুখ ধুই আহা। অৰবিন্দহঁত ড্ৰয়িং ৰুমত বহি আছে, তুমি তেওঁলোকক ডাইনিঙলৈ মাতি আনা। হ'ব দিয়া, মই ফ্ৰেছ হৈ লওঁ। অনুসূয়াই কুঁহিক তাইৰ ৰুমলৈ লৈ গ'ল। দুইজনী বিচনাত বহি ল'লে। অনু, পল্লৱদাক কেনে লাগিল তোমাৰ? ভালেই। ভালেই মানে ভাল, কিয় সুধিলা? অনুৰ মনটোৱে কুঁহিক ক'বলৈ বিচাৰিছিল তাই পল্লৱক ক'ৰবাত দেখিছে, কিন্তু পিছ মুহূৰ্ততে তাই ৰৈ গ'ল। কুঁহিক ক'বলৈ হ'লে তাই ইটো সিটো প্ৰশ্ন কৰি তাইক বৰ কৰি দিব। তাই নিজেই নিশ্চিত নহয় ক'ত দেখিছিল। এনেই সুধিলোঁ, অনু, পল্লৱদাৰ ল'ৰাটো বহুত ভাল, বুবুদাৰ বেষ্ট ফ্ৰেণ্ড। অনুৱে একো ক'বলৈ নাপালে। মাকৰ মাতত তাই দুৱাৰখন খুলি দিলে। মানুহ, কুঁহিক ডাইনিঙলৈ লৈ আহা, চাহ দিছোঁ। কুঁহি আৰু অনুসূয়া দুয়ো আহি ডাইনিং পালেহি। আহা কুঁহি, চাহ দিছোঁ, বহা। অনুসূয়াই ৰেৱতীক অলপ সহায় কৰি দিলে। তাই মিঠাই বিস্কুটেৰে সজোৱা প্লেটকেইখন দি ডাইনিঙত থ'লে। মিঠাই বিস্কুটেৰে ভৰপূৰ প্লেটকেইখনলৈ চাই মহাকে কৈ উঠিল, ইমানবোৰ মিঠাই দিছা অনু? চুগাৰ থকা মানুহ আমি, মিঠা খালে হৈছে আৰু। অ' হয় নেকি? আপুনি খাব নোৱাৰিলে বাকীসকলে খাব দিয়ক। অনুসূয়াই কথাষাৰ কৈ পল্লৱলৈ বেকা চাউনিৰে চাই পঠিয়ালে। তাইৰ চকুৱে চকুৱে পৰিল তাৰ। সি তাইৰ চকুত পৰাত তলমূৰ কৰি ৰ'ল। অনুসূয়াৰ মনত তেতিয়াও একেটা কথাই তোলপাৰ লগাই থাকিল, তাই পল্লৱক ক'ত দেখিছিল। দুপৰীয়া সকলোৱে একেলগে ভাত পানী খাই আবেলি তেওঁলোক যাবলৈ ওলাল। পল্লৱ আৰু অনুসূয়াৰ বিষয়টোৰ ওপৰত একো কথাৰ অৱতাৰণা নহ'ল। চলিহানীয়ে জীয়েক অনুসূয়াক ছাৰপ্ৰাইজ দিয়া তল পৰিল। চলিহানীৰ পচন্দ নহ'ল পল্লৱক। পল্লৱে একো উৱাদিহ নাপালে ঘৰখনত। যি কথাৰ বাবে আহিছিল তাৰ লেখ মানুহ আদৰ নাপালে। সি অনুসূয়াক চাবলৈ আহিল। কাৰণ অনুসূয়াই অন্য আলহীৰ দৰে পল্লৱকো একে ব্যৱহাৰ কৰিলে। বায়েকে ভনীয়েক বৰষাক এষাৰ মাথো কথা ক'লে, বৰষা, তই এতিয়া মানুহ পল্লৱৰ বিষয়ে একো নকবি, মই নিজে ক'ম পিছত। তাইৰ কথাৰ ধৰণত মোৰ বিশ্বাস হোৱা নাই তাই পল্লৱক পচন্দ কৰিব। ময়ো তোক এতিয়া একো ক'ব নোৱাৰিম, বিশেষকৈ পল্লৱৰ ঘৰখনৰ কথা একো নজনাকৈ। তই কেনেকৈ জানিলি তাইৰ মনৰ ভাৱ? মই তাইৰ মা হওঁ বৰষা, মই সকলো বুজোঁ। হ'ব দে, মই তাইক নকওঁ। এদিন পল্লৱক অকলে পঠিয়াই দিম। মোৰ মতে অনুৰ পল্লৱক বেয়া লাগিব নালাগে। ঠিক আছে, মই তাইৰ লগত কথা হৈ তোক পিছত জনাই আছোঁ। বায়েকে কথা বেছি নবহালালে। পিছত ভনীয়েকক কিবা এটা কচ দেখুৱাই পল্লৱক অহা মানা কৰি দিব। অনুসূয়াৰ মাহীয়েকহঁত গ'লগৈ। অনুসূয়াৰ মনত গভীৰ ৰেখাপাত কৰি গ'ল পল্লৱে। তাই বহুত ভাবিলে, কিন্তু কোনো প্ৰকাৰে মনত পেলাব পৰা নাই পল্লৱক তাই ক'ত দেখিছিল। এটা ডাঙৰ প্ৰশ্নই অনুসূয়াক জোকাৰি গ'ল। কুঁহিয়ে বিশেষ একো নক'লে পল্লৱৰ বিষয়ে। তাইৰ উপজাচি সুধিবলৈও মন নগ'ল। কথাবোৰ ভাবি ভাবি অনুসূয়া নিজৰ ৰুমলৈ গতি কৰিলে। কিন্তু তাই কি শুনিছে? মাক দেউতাকৰ মাজত পল্লৱক লৈ আলোচনা। তাই কাণখন উনাই শুনিবলৈ চেষ্টা কৰিলে। হেৰা, পল্লৱক তুমি কেনে দেখিলা?
কেনে দেখিলা মানে আমাৰ মা মানুহৰ বাবে কেনে দেখিলা? মই কি দেখিলোঁ সেইটো পিছ কথা। আমাৰ মা মানুহে জানো তাক পচন্দ কৰিব? তুমি তাইক এই বিষয়ে একো নক'লা? নাই, নক'লোঁ। কিয়? অনুসূয়াৰ আৰু ধৈৰ্য নহ'ল মাক দেউতাকৰ কথা শুনিবলৈ। তাই কোনোমতে চকুৰ পানী হেঁচি ধৰি ৰুমলৈ দৌৰি গুচি গ'ল। ধন্যবাদ। উপন্যাসৰ আজিৰ খণ্ডটি ইমানতেই সামৰণি মাৰিলোঁ। পুনৰ পিছৰ খণ্ডলৈ আকৌ এদিন আহিম। আজিৰ উপন্যাস পাঠৰ খণ্ডটি কেনে পালে শুনি নিশ্চয় জনাব। যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যিসকলে আগতে শুনা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো টিপি দিব। মোৰ আহিবলগীয়া পিছৰ খণ্ডৰ পাঠ আপোনালোকে নিশ্চয় শুনিবলৈ ন'টিফিকেশ্যন পাই যাব। ধন্যবাদ।